নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকসকলকে জেএছ টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ নং 6 পৃথিৱীৰ প্ৰধান ভূ অৱয়ব পাঠটিৰ অনুশীলনীৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলোঁ। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা। ক নম্বৰ প্ৰশ্ন প্ৰধান ভূ অৱয়ব কেইটা কি কি? উত্তৰ প্ৰধান ভূ অৱয়ব কেইটা হ'ল পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি। এই কেইটা হৈছে প্ৰধান ভূ অৱয়ব। তাৰ পাছত খ নম্বৰ প্ৰশ্ন পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি? উত্তৰ পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ পৰ্বত বুলিলে প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইকে বুজায়, আনহাতে পৰ্বত বা পাহাৰৰ ওপৰৰ বহল সমান ঠাই মালভূমি বোলে। 2 নম্বৰ পৰ্বতৰ থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল। 3 নম্বৰ পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু প্ৰাণীৰে অতি চহকী, আনহাতে মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। মালভূমি অঞ্চলত লোৰ আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়। এইখিনি হৈছে কি পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য। তাৰ পাছত গ নম্বৰ প্ৰশ্ন উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কি কি ভাগত ভাগ কৰা হয়? উত্তৰ উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক 3টা ভাগত ভাগ কৰা হৈছে। সেয়া হ'ল আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। তাৰ পাছত ঘ নম্বৰ প্ৰশ্ন পৰ্বত পাহাৰ মানুহৰ কি কি কামত আহে? উত্তৰ পৰ্বত পাহাৰবোৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ প্ৰাণীৰে চহকী। পৰ্বত পাহাৰত থকা অৰণ্যসমূহে ইয়াৰ ওচৰৰ বাসিন্দাসকলক খৰি, ফল-মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী, পশু খাদ্য আৰু অনেক ঔষধি উদ্ভিদৰ যোগান ধৰে। একোখন পৰ্বত আৰু ইয়াত থকা উদ্ভিদে ইয়াৰ ওচৰ-পাজৰ অঞ্চলৰ উষ্ণতা, বায়ুমণ্ডলৰ উত্তাপ, বতাহ, বৰষুণ নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰে। গছ-গছনিৰে ভৰা সেউজীয়া পৰ্বত পাহাৰে মানুহৰ মনতো আনন্দ দিয়ে। তাৰ পাছত 19 নম্বৰ প্ৰশ্ন সমভূমি কেনেকৈ গঠিত হয়? উত্তৰ সমভূমি হ'ল চাপৰ বিস্তৃত সমান ঠাই। পৃথিৱীৰ বেছিভাগ সমভূমিয়েই নৈ, জান-জুৰি আদিৰ দ্বাৰা গঠিত। নৈ, জান-জুৰিৰ বোৱতী পানীয়ে উচ্চভূমিৰ পৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমিৰ সৃষ্টি কৰে। আনহাতে নিম্নভূমিসমূহত গেদবোৰ জমা হোৱাৰ ফলত গভীৰতা কমি গৈ তাতো সমভূমিৰ সৃষ্টি হয়। আনহাতে ভূ আন্দোলনৰ ফলতো কোনো নিম্নভূমি উঠি আহি সমভূমিৰ ৰূপ ল'ব পাৰে। নেক্সট 1ম নম্বৰ প্ৰশ্ন নদী উপত্যকা কিয় ঘন বসতিপূৰ্ণ? উত্তৰ পৃথিৱীৰ প্ৰধান নৈসমূহে সৃষ্টি কৰা সমভূমিসমূহত জনবসতি আটাইতকৈ ঘন। সাধাৰণতে সমভূমিসমূহ নৈয়ে দুয়োপাৰ পানীৰে উপচাই পলস পেলোৱাৰ বাবে কৃষিকাৰ্যৰ বাবে অতি উপযোগী। ইয়াৰ উপৰি বাট পথ নিৰ্মাণৰ বাবেও সুবিধাজনক। নিৰ্মাণ কাৰ্য আৰু পৰিবহণৰ সুবিধাৰ বাবে কল কাৰখানা আদিও গঢ়ি উঠে। এইবোৰ সুবিধা থকাৰ বাবে নদী উপত্যকা ঘন বসতিপূৰ্ণ। ইয়াত কৈছে যে কি হয় নদী উপত্যকাবোৰ জনবসতিপূৰ্ণ কিয় হয়? যে ইয়াত নদীৰ দুয়ো কাষৰৰ মাটিবিলাক কি হয় পলপৰি সাৰুৱা হয়, যাৰ বাবে কৃষিকাৰ্যৰ বাবে উপযোগী আৰু ইয়াত বাট পথ সুচল। তাৰপাছত ইয়াত বিভিন্ন ধৰণৰ কল কাৰখানা আদিও গঢ়ি উঠে, সেইবাবে
জনবসতি ঘন হয়। তাৰ পাছত দ্বিতীয় 6 নম্বৰ প্ৰশ্ন, পাৰ্বত্য অঞ্চলসমূহত কিয় জনবসতি সেৰেঙা? উত্তৰ, পাহাৰ বা পৰ্বতীয়া অঞ্চলত কৃষিভূমিৰ পৰিমাণ কম, খোৱা পানী সহজলভ্য নহয়। কৃষি, ঘৰ দুৱাৰ আৰু ৰাস্তা ঘাট আদি নিৰ্মাণৰ বাবে সমতলৰ অভাৱ হয়। আনহাতে এই অঞ্চলৰ জলবায়ু জীৱন নিৰ্বাহৰ বাবে অধিক উপযোগী নহয়। সেয়ে পাৰ্বত্য অঞ্চলত মানুহৰ জনবসতি সেৰেঙা। তাৰ পাছত 2 নম্বৰ প্ৰশ্ন, শুদ্ধটোত শুদ্ধ চিন দিয়া, তাৰমানে ৰাইট চিন দিবলৈ কৈছে। ক নম্বৰ, পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ? 1 নম্বৰ অপশ্যন উচ্চতা, 2 ঢাল, 3 গঠন প্ৰক্ৰিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰ উচ্চতা। পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ হৈছে উচ্চতা। খ নম্বৰ প্ৰশ্ন, হিমবাহ থকা স্থান হ'ল 1 নম্বৰ সমভূমি, 2 পৰ্বত, 3 মৰুভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ পৰ্বত। হিমবাহ থকা স্থান হ'ল পৰ্বত। তাৰপাছত ঘ নম্বৰ, দাক্ষিণাত্য মালভূমিৰ অৱস্থান 1 নম্বৰ অপশ্যন চীনত, 2 নেপালত, 3 ভাৰতবৰ্ষত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰ ভাৰতবৰ্ষত। দাক্ষিণাত্য মালভূমিৰ অৱস্থান হ'ল ভাৰতবৰ্ষ। তাৰপাছত 3 নম্বৰ প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ক নম্বৰ, ৰদ বতাহ বৰষুণ আদিৰ ফলত ভূ আকৃতিৰ পৰিৱৰ্তন হ'লে তাক ডেছ প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। উত্তৰ, খালী ঠাইত হ'ব বাহ্যিক। ৰদ বতাহ বৰষুণ আদিৰ ফলত ভূ আকৃতিৰ পৰিৱৰ্তন হ'লে তাক বাহ্যিক প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। তাৰপাছত খ নম্বৰ, হিমালয় আৰু আল্পছ একোখন ডেছ পৰ্বত। উত্তৰ, খালী ঠাইত হ'ব বংগীল। হিমালয় আৰু আল্পছ একোখন বংগীল পৰ্বত। তাৰপাছত গ নম্বৰ, ডেছসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। উত্তৰ, খালী ঠাইত হ'ব মালভূমি। মালভূমিসমূহ সাধাৰণতে খনিজ সম্পদত চহকী। তাৰপাছত ঘ নম্বৰ, ডেছ অঞ্চলত যাতায়াত ব্যৱস্থা আটাইতকৈ সহজসাধ্য। উত্তৰ, খালী ঠাইত বহিব সমভূমি। সমভূমি অঞ্চলত যাতায়াত ব্যৱস্থা আটাইতকৈ সহজসাধ্য। তাৰপাছত ঙ নম্বৰ, বোৱতী পানীৰ সোঁতে ডেছ সৃষ্টিত বিশেষ ভূমিকা লয়। ইয়াৰ উত্তৰটো হ'ব খালী ঠাইত বহিব সমভূমি। বোৱতী পানীৰ সোঁতে সমভূমি সৃষ্টিত বিশেষ ভূমিকা লয়। তাৰপাছত 4 নম্বৰ প্ৰশ্ন, তলত দিয়া পৃথিৱীৰ মানচিত্ৰখনত কেইখনমান পৰ্বতমালাৰ অৱস্থান দিয়া আছে? ভূচিত্ৰাৱলী চাই প্ৰতিখনৰ কাষৰ খালী ঘৰত তলত দিয়া ক্ৰমিক নম্বৰসমূহ বহুৱা। ইয়াত চোৱা, তলত এটা চিত্ৰ দিয়া আছে। ইয়াত থকা 1 নম্বৰ হিমালয় পৰ্বতমালা, 2 আল্পছ পৰ্বতমালা, 3 ৰকি পৰ্বতমালা, 4 এণ্ডিছ পৰ্বতমালা। এই পৰ্বতমালা কেইটাক ইয়াত চিহ্নিত কৰিবলৈ কৈছে। চোৱা, মই তোমালোকক কৰি দিছোঁ। ইয়াত 1 নম্বৰত আছে এইটো হিমালয় পৰ্বতমালা। হিমালয় পৰ্বতমালা ক'ত আছে তোমালোকে জানানে? এছিয়া মহাদেশত। তাৰপাছত 2 নম্বৰ এইটো আল্পছ পৰ্বতমালা। আল্পছ পৰ্বতমালা আছে মধ্য ইউৰোপত। তাৰপাছত 3 নম্বৰ ৰকি পৰ্বতমালা, এইটো আছে উত্তৰ আমেৰিকা। আৰু 4 নম্বৰ এইটো হ'ব এণ্ডিছ পৰ্বতমালা, এইটো আছে দক্ষিণ আমেৰিকাত। তো এইখিনি মই তোমালোকক কৰি দিছোঁ। তাৰপাছত 5 নম্বৰ প্ৰশ্ন, মানুহে পৰ্বত পাহাৰ গছ গছনি শিল মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ'ব পাৰে? পাঠৰ আধাৰত এটি টোকা লিখা। উত্তৰ, সমভূমি অঞ্চলত কৃষি, যাতায়াত, উদ্যোগ, ব্যৱসায় বাণিজ্য আদি সকলো কাৰ্য তুলনামূলকভাৱে সহজসাধ্য হয়। স্বাভাৱিকতে এনে অঞ্চলত অপৰিকল্পিতভাৱে ঘৰ দুৱাৰ, ৰাস্তা ঘাট, নলা নৰ্দমা নিৰ্মাণৰ ফলত বন্ধ পানী ওলাই যাব নোৱাৰা আৰু য'তে ত'তে জাবৰ জোঁথৰ পেলাই পৰিৱেশ দূষিত কৰা আদি সমস্যাই দেখা দিছে। কৃষিকৰ্ম
সম্প্ৰসাৰণ, ঘৰ দুৱাৰ নিৰ্মাণ, কল কাৰখানা, উদ্যোগ আদি নিৰ্মাণে অৰণ্য গছ গছনি ধ্বংস কৰিছে। সেয়ে পৃথিৱীৰ সেউজবিহীন পৰিস্থিতিৰ বাবে ই আমাৰ বাসোপযোগী হৈ নাথাকিব। তাৰ পাছত 6 নম্বৰ প্ৰশ্ন, ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম লিখা। উত্তৰ, হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম হ'ল গংগা, ব্ৰহ্মপুত্ৰ, সিন্ধু। এইকেইটা হিমালয় পৰ্বতৰ পৰা উৎপত্তি হৈছে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা, আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।